বাও কচু আৰু মাছৰ মাথা চব্জিকণ যে খাবলৈ বৰ সোৱাদ হৈছিলে কিন্তু দেই সঁচাকৈ। নমস্কাৰ সকলোকে, মই মঞ্জু, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে, আমাৰো বৰ্তমান ভাল। এয়া দেখিছে নহয়, কটাৰী এখন হাতত লৈ একদম বাৰীৰ পৰা বাও কচু। আমি কিন্তু সৰুৰ পৰা বাও কচু বুলিয়ে নাম শুনি আহিছোঁ, বাও কচু বুলিয়ে কৈছোঁ, কিন্তু হয়তো বেলেগো নাম থাকিব পাৰে নাজানো, কিন্তু বাও কচু বুলিয়ে জানো। সেয়া এতিয়া বাও কচু দুডাল ছিঙি আনিলোঁ, কাটি আনিলোঁ। এয়া দুজোপা আৰু উঠিছে গছ, এই দুজোপা। তাৰপিছতে মই ধুনীয়াকৈ চুচবোৰ আঁতৰাই ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ কিনে এইখিনি এতিয়া কাটি লোৱা হয় ধুনীয়াকৈ দেখিছেনে, গামলাটো প্ৰায় এক গামলাই হৈছেগৈ। এইখিনি এটা ধুই মই বইল কৰি লৈছোঁ। এইকাৰণে মানে কচু খালে অকণমান খজুৱাই, মানে ডিঙিত অকণমান অলপ খজুৱাই, সেই গতিকে আৰু বইল কৰি ল'লে কি হয় মানে কমিও যায়, সেই নহয় জানো। সেয়ে এতিয়া বইল কৰি ল'লোঁ মই। এইখিনি কচুখিনি কাটি বইল কৰিছিলোঁ, বইল কৰা হৈ গ'ল। এতিয়া উলিয়াই ল'লোঁ, এতিয়া বনাব লাগে। তাৰপিছতে বনাবৰ কাৰণে মই এই আদা, নহৰু, তেজপাত, পাঁচফোৰণ এইখিনি মানে গোটা মছলা আৰু জিৰা, ধনিয়া, ৰেড চিলি যিমানখিনি আছে জটাই ল'লোঁ। জটাই লৈ কিনে ধুনীয়াকৈ এইখিনি এতিয়া মাছৰ মাথা আৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মাছো আছিলে আজি দুপৰীয়া সাজত, আৰু এয়া মাছৰ মাথাকেইটা আঁতৰাই ল'লোঁ। তাৰপৰা একেখিনি তেলতে মই তেজপাত আৰু পাঁচফোৰণখিনি ফুটাই লৈছোঁ। তাৰপিছতে পাঁচফোৰণখিনি ফুটাই লোৱাৰ পিছত পিঁয়াজ দি দিছোঁ। তাৰপিছত আকৌ মছলাখিনি যে বাতিত দেখিছিলে সেইখিনিও দি দিছোঁ। এয়া দেখিছে নহয়, মানে ভিডিঅ'টো আজি 2-3 দিনমান হ'ল এডিট কৰা দুখতে মই দিয়া নাইকিয়া। এয়া মছলাখিনি তেলখিনি বিৰিঙি অহাৰ লগে লগে তাৰপিছতে মই দি দিছোঁ ইয়াত বইল কৰি থোৱা কচুখিনি। আৰু আলুখিনি বইল কৰি নাই লোৱা কিন্তু দেই। এয়া কচুখিনি ধুনীয়াকৈ দি লৈ কিনে গোটেইখিনি লৰাই লৈছোঁ। নিমখো দি দিছোঁ নিজৰ মানে আন্দাজত আৰু। তাৰপিছতে এইখিনি পানী শুকাব দিছোঁ। তাৰপিছতে আকৌ মই মাছৰ মাথা দি দিছোঁ। মাছৰ মাথা দুডোখৰ দি দিছোঁ, আৰু খাবলৈও ভাল লাগিব নহয় জানো। সেই গতিকে আৰু মাছৰ মাথাৰ লগত কোনে কোনে খাই জনাবচোন কিন্তু দেই, খাবলৈ কিন্তু সঁচাকৈ বৰ সোৱাদ হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, মোৰ নিচিনাকৈ বনাই খাবচোন। তাৰপিছতে আকৌ আলুকেইডোখৰ সিজিবৰ কাৰণে মই গৰম পানী অকণমান দি দিছোঁ। তাৰপিছতে আকৌ মাছৰ মাথাকেইডোখৰো অকণমান হাতা দি ভাঙি দিছোঁ, তেতিয়াহে সোৱাদ হ'ব নহয় জানো। তাৰপিছত এতিয়া মই মানে ধুনীয়াকৈ এইখিনি ভাঙি মেলি দি লৈছোঁ। দি লৈ এতিয়া এইখিনি অকণমান সিজিবলৈ দিম। সিজি লৈ ঢাকনি আঁতৰাই চাইছোঁ মই মানে মাছৰ মাথা আৰু বাও কচু ভাজি হৈয়ে গৈছেগৈ, সিজি গৈছেগৈ, মানে আলু সিজি গৈছেগৈ। মাছকেইডোখৰ মাথাকেইডোখৰো অকণমান ভাঙি লৈছোঁ। মোৰ মাছৰ মাথা আৰু বাও কচু ভাজি হৈ